হেল্ল' আপোনালোকক ব্লগলৈ আকৌ জনাইছোঁ। আজি নতুন এটা ব্লগলৈ আমি গৈছোঁ। এয়া অৰ্গেনাইজাৰ লগ পাই গ'লোঁ। আমিকেইটা আহি আছোঁ। এয়া এইপিনে পলাশ ভাইহঁত পাইছেহি। বৰ্তমান তেওঁলোকক আগবঢ়াবলৈ দুৰ্গাহেঁত গৈছে। দুৰ্গাহেঁতে এতিয়া বৰ্তমান আগবঢ়াই আনিব। তাৰপিছত এই মই বহুত দিন ভিডিঅ' বনাব পৰা নাই। মোৰ ইমেইলটো বৰ্তমান কি বুলি কম এতিয়া ডিলিট হৈ গৈছিলে মোৰ মোবাইলৰ পৰা। তাৰপিছত ইমেইলটো ৰিকভাৰী কৰি দিয়াত সেই জুবিনদালে মই ডেছক্ৰিপশ্যনৰ আপোনালোকক লিংকটো দি দিম। আপোনালোকে সকলোৱে তাক ছাবস্ক্ৰাইব কৰি দিব। সিও ধুনীয়া ধুনীয়া ব্লগ বনায়। এতিয়া আমি গৈ আছোঁ য'ত মিটাপ আছে। মিটাপৰ জেগালৈ গৈ আছোঁ। আপোনালোকক তাত লগ পাম। এতিয়া মিটাপৰ জেগাত বৰ্তমান পাইছোঁহি। পূৰা একদম ধুনীয়া জেগা ইমান ডাঙৰকৈ পতা নাই। প্ৰশান্তি বুলি কয় নদীখন হোৱা ওচৰতে আছে দলং। তেওঁলোকে আহি আছে লগ পাম। পূৰা দেখুৱাবলৈ অলপ চেষ্টা কৰিম। ইমান নতুন ইউটিউবাৰ নহয়। আপোনালোকে অলপ ছাপোৰ্ট কৰিব। পলাশ ভাইহঁত আহি আছে। সেয়া পলাশ দা আহি গ'ল। দিবাকৰ দাহঁতো আহি আছে লগত। সেয়া পলাশ। এই কি খবৰ? হেল্ল' বিগ ফেন। পলাশ ভাইহঁত আহিব। দিবাকৰ দা মিটাপত লগ পাম চবকে। মই ইয়াত প্ৰথমবাৰ মিটাপ চাই লওক কি হ'ব আপোনালোকৰ। এয়া ফাইনেলি দিবাকৰ দাহঁতৰ এই দিবাকৰ দা কেনেকুৱা খবৰ? কেনেকুৱা খবৰ দিবাকৰ? আজি ষ্টাৰ্ট মাৰিব লাগিব দিবাকৰ। তো গাইছ সকলোৱে ধ্ৰুৱ ব্লগ ধুনীয়া চেনেলটো চাই আছে। ইয়াৰ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে সকলোৱে কৰি দিব। আৰু আজি মানে সিহঁতক লগ পাই কিনে সকলোকে মানে এইফালে যিমানখিনি মানুহ আছে সকলোকে লগ পাই কিনে বিয়াত মানে জুই মানে পূৰা মজা লাগিলে। আৰু যিহেতু গৰমটো বেছি আৰু আমি মানে এতিয়া অনুষ্ঠান মানে প্ৰতিষ্ঠান বোলা বস্তুটো মানে অনুষ্ঠানটো মানে চব খতম হৈ গ'ল মানে মিটাপ বোলা বস্তুটো। তো এতিয়া আমি ঘৰ যাব ওলাইছোঁ। বঢ়িয়া বঢ়িয়া।